Hello everyone, মই বিপিতা পুনৰ প্ৰাইভেট চেনেল স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চ' হেপী দুৰ্গা পূজা। আজি একচুৱেলি পূজাৰ কাৰণে এতিয়া ফাৰ্ষ্ট ভাবিলোঁ যে নাই দুৰ্গা মা আছে সেৱা ভাগ লৈ লওঁ, তাৰপিছত পূজা আপোনালোকক দেখাবলৈ লৈ যাওঁ, ময়ো চাম। আচলতে মই নিজে আজি 4 বছৰ ধৰি জয়পুৰত আছোঁ যদি মই আজিলৈকে জয়পুৰৰ পূজা চোৱা নাই। দুৰ্গা পূজা এনেকুৱা হয় যে হয় ঘৰ গুচি যোৱা হয়, নহয় কিবা এটা থাকে, তো আজিলৈকে মই দুৰ্গা পূজা চোৱা নাই। ফাৰ্ষ্ট মই আজি দুৰ্গা পূজা চাই আছোঁ, ব্লগিং কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। তো ফাৰ্ষ্ট ভাবিছোঁ নাই যিহেতু আজি দুৰ্গা পূজাত দুৰ্গা মা আছে সেৱা ভাগ লৈ আহিলে মনটো ভাল লাগিব, তো ভাবি যে ওচৰতে এখন মন্দিৰ আছে, তো ফাৰ্ষ্ট আপোনালোকক মই এতিয়া দুৰ্গা মা আছে সেৱা ল'বলৈ লৈ যাম, তাৰপিছত আপোনালোকক পূজা দেখাম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভণি কৰোঁ। এয়া চাওক গাইজ, এতিয়া মন্দিৰ পালোহি। মই আপোনালোকক ভিউটো দেখাই আছোঁ। বিৰাট ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মানুহ আজি ইমান বেছি নাই চাগে, আমাৰ অলপ অহা লেট হোৱাৰ কাৰণে চাগে মানুহ কমি গৈছে নেকি। মই আপোনালোকক এতিয়া ভিতৰৰ ভিউবিলাক আপোনালোকক দেখাই আছোঁ। সেৱা এটা লৈ লওঁ, তাৰপিছত লগ আছোঁ। এয়া চাওক, প্ৰথমে এই ভাগ হৈছে শনি মন্দিৰ। এতিয়া তাৰ কাষতে এইভাগ হৈছে দুৰ্গা মাৰ মন্দিৰ হয়। এইভাগ তাৰ কাষতো আচলতে শিৱলিংগ আছে বুলি মই শুনিছোঁ। সেয়া মই আপোনালোকক গৈ পেলাই মই দেখাম। প্ৰথমে সেৱা ভাগ লৈ লওঁ। মই আপোনালোকক চাৰিবাউণ্ডীৰ ভিউটো এবাৰ দেখাইছোঁ। কিমান শান্তিপূৰ্ণ এটা পৰিৱেশ হয়, এনেকুৱা লাগিছে যে ইয়াতেই ৰৈ যাওঁ নেকি। বিৰাট ভাল লাগিছে মন্দিৰ ভাগত আহি। এতিয়া চাওক, মই আপোনালোকক এটা বস্তু দেখাইছোঁ। ইয়াতে চাওক, ইণ্ডিয়াত যিমান ভাগ শিৱলিংগ আছে প্ৰত্যেকটো লিংগ ইয়াত বনাই থোৱা আছে। মই আপোনালোকক ভালকৈ এবাৰ বেক কেমেৰা কৰি পেলাই মই আপোনালোকক গোটেইখিনি বস্তু দেখাই আছোঁ। এইভাগ ফাৰ্ষ্টতে হৈছে ঘৃষ্ণেশ্বৰ টেম্পলৰ লিংগ হয়, মহাৰাষ্ট্ৰত আছে। তাৰ পাছৰ ভাগ হৈছে ৰামেশ্বৰ টেম্পলৰ হয়, তামিলনাডুত আছে। তাৰ পাছত হৈছে নাগেশ্বৰ, গুজৰাটত আছে। এনেদৰে আপোনালোকে দেখিছে বিভিন্ন জেগাৰ লিংগবিলাক। এতিয়া এইভাগ হৈছে কেদাৰনাথ, উত্তৰাখণ্ডত আছে। আপোনালোকে সকলোৱে জানেই কেদাৰনাথ টেম্পলৰ লিংগ হয়। এয়া চাওক, এতিয়া আমি সেৱা চেৱা ল'লোঁ। এতিয়া মন্দিৰৰ পৰা এতিয়া ৰুমত যামগৈ। পূজা চাবলৈতো অলপ পাছত যাম আৰু সেয়া আপোনালোকক লৈ যাম। তো ভাবিছে নাই এতিয়া ওলাওঁ মন্দিৰৰ পৰা, তেন্তে ব'লক এতিয়া ৰুমত যাওঁ, তাৰপিছত আকৌ পূজা চাবলৈ যেতিয়া যাম তেতিয়া আকৌ লগ পাই আছোঁ। এয়া চাওক, মই আপোনালোকক কৈছিলোঁ না আপোনালোকক পূজা চাব লৈ যাম বুলি। এতিয়া ৰেডি হৈ গৈছোঁ, এতিয়া আমি নিজে যাম পূজা চাবলৈ। মইতো আজিলৈকে দেখা নাই, আপোনালোকৰ লগতে চামগৈ পূজা। তেন্তে ব'লক দেৰি নকৰাকৈ পূজা চাওঁগৈ আৰু। এয়া চাওক, আমি আহি এতিয়া পূজাৰ মণ্ডপত পালোহি। কিন্তু ইয়াৰ ভিতৰত আমি সোমোৱাৰ এণ্ট্ৰি তেওঁলোকে নিদিয়ে। বাহিৰৰ পৰা এনেদৰে চাব লাগিব পূজা। মই আপোনালোকক এনেদৰে জুম কৰি মই আপোনালোকক দেখাইছোঁ। এতিয়া ইয়াত আপোনালোকে দেখিছে ইমান ভিৰ লাগিছে। ইয়াৰ পৰাই এনেদৰে দৰ্শন কৰিব লাগিব দেৱী মাক। ভিতৰত গৈ যিহেতুকে এলাও নাই, তেওঁলোকৰ ইয়াৰ পূজাটো অলপ বেলেগ ধৰণে হয়। মই ফাৰ্ষ্ট টাইম যিহেতুকে আহিছিলোঁ, মই নাজানিছিলোঁ। এতিয়া মই আপোনালোকক বাহিৰৰ ভিউটো এবাৰ দেখাই দিছোঁ। চাওকচোন কিমান ভিৰ লাগি আছে মানুহৰ।
তেন্তে গাইজ পূজাৰ ব্লগটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। একচুৱেলি ইয়াতে আমাৰ অসমৰ নিচিনাকৈ তেনেকৈ পূজা চেলিব্ৰেট নকৰে। গোটেই জয়পুৰত 3খন নে 2খন কিবা পূজা হৈছে, কিন্তু তাতো আপোনাৰ ভিতৰত এণ্ট্ৰি কৰিব তেওঁলোকে নিদিয়ে, বাহিৰৰ পৰা আপোনালোকে দৰ্শন কৰি আহিব লাগিব। তো সেনেকুৱা আৰু বিশেষ তেনেকুৱা আমাৰ অসমৰ টাইপৰ ফিলটো নাহিলে, যেনেকৈ আমি মণ্ডপৰ ভিতৰত গৈ ইমান ধুনীয়াকৈ থাকোঁ, সেৱা লওঁ। তো সেই বস্তুটো ইয়াত একচুৱেলি নাই। আমি গ'লোঁ, সেই যোৱাৰ পিছতে বাহিৰৰ পৰা আচলতে মই গেটৰ পৰা আপোনালোকক সেয়া দেখাব লগা হ'ল, আপোনালোকে দেখিছে। তো তেনেদৰে আচলতে পূজা দেখাব লগা হৈছে। প্ৰতিবাৰটো মই ঘৰ গুচি যাওঁ, এইবাৰ ফাৰ্ষ্ট টাইম মই জয়পুৰত আছিলোঁ, ভাবিছিলোঁ পূজা চাম বুলি। তো ফাৰ্ষ্ট মোৰ এক্সপিৰিয়েঞ্চ আছিলে একচুৱেলি পূজাৰ। তো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বাই বাই।